নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইফালে মই আকৌ ওলালোঁ আজি বিয়া এখন খাবলৈ বুলি ওলাই পেলাই মানে ভাবিলোঁ যে কিনো পিন্ধি যাওঁকৈ তাকে মাৰ ভাগৰ আগৰ পুৰণা কাপোৰ এযোৰ উলিয়াই ল'লোঁ, পাটৰ কাপোৰ এযোৰ। আহকচোন মইনো কেনেকৈ ৰেডি হ'লোঁ আপোনালোকক আজি তাৰে ভিডিঅ'কণ কৰি ৰাখিছিলোঁ, দেখাওঁ। আচলতে কাপোৰযোৰ বহুত পুৰণা হয়। এইফালে প্ৰথমতে গাত লৈ চালোঁ কাপোৰযোৰনো কেনেকুৱা লাগিব বুলি। মাৰ ভাগৰ মানে মাৰ বিয়াতে দিয়া কাপোৰ আছিলে যিহেতু পাটৰ কাপোৰ, আৰু এইবিলাক ভালো লাগে ন, একদম পাতলাও মানে পিন্ধিবলৈ ভাল। তাৰ লগত মানে মেটচ কৰি পেলাই এই এটা ব্লাউজ অনলাইনৰ পৰা আনি থৈছিলোঁ, ফ্লিপকাৰ্টৰ পৰা। এইটোকে বোলো পিন্ধি যাওঁ সেইবুলি। তাৰপিছতে ভণ্টিক ক'লোঁ তই মূৰটো বান্ধি দে। এয়া তাই আকৌ মূৰ বান্ধি দিলে। তাই মানে মূৰ বন্ধা এক্সপাৰ্ট। মই পিছে এইবিলাক ভাল নাপাওঁ মূৰ বন্ধা, তাই মানে বান্ধি মেলি দিলেও। তথাপিতো আজি বোলো দে আৰু বান্ধি। তাৰপৰা এনেকৈ ৰেডি হ'লোঁ। অকণমানিকৈ সৰু জুৱেলাৰী এটা পিন্ধি ল'লোঁ। ইমান এইবিলাক যিহেতু মানে মই মানুহজনী যিহেতু ক্ষীণ, ইমান মানে ভালো নাপাওঁ পিন্ধিবলৈ। তাৰপৰা এইফালে ৰেডি হ'লোঁ। ভণ্টিক ক'লোঁ 2 কপিমান ফটো মাৰি দেচোন।